দিবা নেকি তেন্তে এই ভিডিওটো তোমাৰ বাবে বহুত ইম্পৰ্টেণ্ট কাৰণ মই আজি ক'বলৈ গৈ আছো যে HSLC Compartmental Exam 2026 ৰ সম্পূৰ্ণ ৰুটিন আৰু স্মাৰ্ট ষ্টাডি কৰি কেনেকৈ সহজে পাছ কৰিব পাৰিবা HSLC অফিচিয়েলি HSLC Compartmental Exam 2026 ৰ ৰুটিন ৰিলিজ কৰিছে আৰু এক্সাম অনুষ্ঠিত হ'ব 29 মেৰ পৰা 5 জুনলৈকে ছাত্ৰ-ছাত্ৰীসকল HSLC Compartmental Examination 2026 প্ৰগ্ৰাম যদি তুমি মৰ্নিংত দিব খোজা তেনেহলে 9টা বজাৰ পৰা 12টা বজালৈ তোমাৰ এক্সামটো হ'ব আৰু যদি আফটাৰনুনত থাকে তোমাৰ তেনেহলে 1:30 ৰ পৰা 4:30 লৈ আৰু যদি তোমাৰ 29 মেত আছে 29 মেত যিসকলে নেকি এছামিছত ফেইল কৰিছা বা ইংলিছত ফেইল কৰিছা তেওঁলোকৰ মৰ্নিংত আছে আৰু যদি তুমি ইলেক্টিভ সাবজেক্টত ফেইল কৰিছা তেওঁলোকৰ আফটাৰনুনত আছে আৰু তোমাৰ 30 মেত আছে সোশিয়াল সায়েন্স যিসকলে সোশিয়াল সায়েন্সত ফেইল কৰিছা তেওঁলোকৰ মৰ্নিংত আছে আৰু যিসকলে জিওগ্ৰাফিত বা হিষ্ট্ৰীত ফেইল কৰিছা তেওঁলোকৰ আফটাৰনুনত আছে আৰু 2 জুনত আছে জেনাৰেল মেথামেটিক্স যিসকলে জেনাৰেল মেথামেটিক্সত ফেইল কৰিছা আৰু তোমাৰ 3 জুনত আছে ইংলিছ আৰু এছামিছ ইংলিছটো মৰ্নিংত আছে যিসকলে নেকি ইংলিছত ফেইল কৰিছা মৰ্নিংত হ'ব আৰু যিসকলে এছামিছ ইলেক্টিভত ফেইল কৰিছা তেওঁলোকৰ আফটাৰনুনত হ'ব আৰু 4 জুনত আছে জেনাৰেল সায়েন্স যিসকলে নেকি জেনাৰেল সায়েন্সত ফেইল কৰিছা আৰু তোমাৰ 5 জুনত আছে যিসকলে নেকি ইলেক্টিভ হিন্দীত ফেইল কৰিছা বা ইলেক্টিভ সাবজেক্ট এডভান্স মেথামেটিক্সত ফেইল কৰিছা আৰু যিসকলে কম্পিউটাৰ সায়েন্সত ফেইল কৰিছা তেওঁলোকৰ আছে তোমালোকে এক্সাম চেণ্টাৰত বহিবা তেতিয়া তোমালোকক কোৱেশ্চন পেপাৰ পঢ়িবলৈ 15 মিনিট এক্সট্ৰা টাইম দিয়া হ'ব এক্সাম চেণ্টাৰলৈ কমেও 30 বা 40 মিনিটছ আগতেই গৈ পোৱাটো খুব ইম্পৰ্টেণ্ট এতিয়া কোৱেশ্চনটো হৈছে কম সময়ত প্ৰিপাৰেচন কৰি কেনেকৈ সহজে কম্পাৰ্টমেণ্টেল এক্সাম পাছ কৰিব পাৰিবা কথাটো হ'ল স্মাৰ্ট ষ্টাডি কৰিব লাগিব আৰু তোমালোকে সম্পূৰ্ণ কিতাপখন মুখস্থ কৰিবলৈ চেষ্টা নকৰিবা হাই ৱেইটেড চেপ্টাৰবোৰত ফ'কাছ কৰা মেথছত ষ্টেটিক্স কনষ্ট্ৰাকচন আৰু আৰ্থমেটিক প্ৰগ্ৰেছন চেপ্টাৰ বহুত স্কোৰিং সায়েন্সত লাইফ প্ৰচেছ আৰু কাৰ্বন কম্পাউণ্ডছ ভালকৈ প্ৰিপেয়াৰ কৰা সোশিয়াল সায়েন্সত মেথ প্ৰেক্টিছ আৰু হিষ্ট্ৰীত ইম্পৰ্টেণ্ট চেপ্টাৰ প্ৰিপেয়াৰ কৰাটো খুব দৰকাৰ তাৰপিছত লাষ্ট 3 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ সলভ কৰা মেণ্ডেটৰী কাৰণ কম্পাৰ্টমেণ্টেল এক্সামত বহু সময় প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেটাৰ্ণ ৰিপিট হয় বিশেষকৈ MCQ সেকশ্যন খুব ইম্পৰ্টেণ্ট কাৰণ এতিয়া অবজেক্টিভ পাৰ্টত বহুত মাৰ্কছ থাকে যদি MCQত ভাল স্ক'ৰ কৰিব পাৰা পাছ কৰাৰ চান্স বহুত ইনক্ৰিজ হয় টেষ্ট পেপাৰ আৰু কুৱেশ্যন বেংকৰ পৰা ডেইলি MCQ প্ৰেক্টিছ কৰা আন এটা ইম্পৰ্টেণ্ট কথা কোনো আনসাৰ ব্লেংক নাৰাখিবা যি পাৰা সেইটো লিখিবা ডায়াগ্ৰাম আঁকা ফৰ্মুলা লিখা কেৱৰ্ড লিখা কাৰণ ষ্টেপ মাৰ্কিং থাকে আৰু এক্সামিনাৰে এতিয়া টাইম ৱেষ্ট নকৰিবা মোবাইল ডিষ্ট্ৰেকশ্যন কমোৱা ডেইলি ৰুটিন বনোৱা আৰু কনচিষ্টেন্সি মেইনটেইন কৰা নিজকে ট্ৰাষ্ট কৰা হাৰ্ড ৱৰ্ক আৰু স্মাৰ্ট